চূড়ান্ত হল কংগ্ৰেছ AIUDFৰ মিত্ৰতা। তিনিটা সমষ্টিক প্ৰাৰ্থিত্ব দি 11টাকৈ লোকসভা সমষ্টিক কংগ্ৰেছক এৰি দিলে AIUDFে। প্ৰদ্যুৎ বৰদলৈৰ বাবে নগাঁও এৰিলে আজমলে আৰু তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ বাবে আজমলে এৰিলে কলিয়াবৰ। আৰু AIUDFৰ এনে চৰম ত্যাগৰ বিনিময়ত ধুবুৰী, কৰিমগঞ্জ আৰু বৰপেটাত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে। আৰু এইদৰেই কংগ্ৰেছ AIUDFৰ মিত্ৰতা আজি আনুষ্ঠানিক হল। বৰ্তমান আমাৰ সিদ্ধান্ত হৈছে আমি 3খন আসনতে আমাৰ দলে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সেই 3টা আসন হ'ল ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জ। আমি আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছোঁ আৰু সিদ্ধান্ত লৈছোঁ যে আমি এই 3টাতে আমি কনফাইন কৰিম, আমি বেলেগত চিট নিদিওঁ। আজি কংগ্ৰেছে ডিচিশ্যন ল'ব লাগিব যে তেওঁলোকে বিজেপিৰ লগত ফাইট কৰিব না AIUDFৰ লগত ফাইট কৰিব। আমিতো অলৰেডি ডিচিশ্যন লৈছোঁ, আমাৰ পাৰ্টিৰ সিদ্ধান্ত যে আমি ফাইট কৰিম বিজেপিৰ লগত। আমিতো ক্লিয়াৰলি কৈছোঁ আমাৰ ষ্টেণ্ড, এণ্টি বিজেপি আমাৰ ষ্টেণ্ড। 10 ইয়াৰ্ছ আমি UPৰ লগতে আছিলোঁ, আকৌ UPৰ লগতে থাকিম, NDAত আমি কেতিয়াও নাযাওঁ। কংগ্ৰেছ AIUDFে এনে আনুষ্ঠানিক মিত্ৰতা কৰি বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ ওলাইছে বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। সেকুলার ভোটটো যেতিয়াই বাটাবাটি হ'ব তো বিজেপির লাভ হ'ব, সেইটোৰ কাৰণে আমি দিয়া নাই, সেইটো কাৰণে আমি নকৰোঁ। আৰু আমাৰ পাৰ্টিয়ে ডিচিশ্যন লৈছে বিজেপিক ইয়াৰ পৰা এইবাৰেই নহয় অহাবাৰ অসমৰ পৰা আমি বিদায় দিয়াৰ প্লানিং কৰিছে। সিসকল এতিয়া চিন্তাত একদম ঘুম নিদ্ৰা হাৰাম হৈ যাব বোলে আজমল সাহেবে কি খেল খেলিছে। চিধা চিধি খেল হ'ল যে এটাও চিট বিজেপিত যাব নোৱাৰে। ইপিনে কলিয়াবৰকে ধৰি 11টাকৈ সমষ্টি AIUDFে কংগ্ৰেছক এৰি দিয়াৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে স্পষ্টকৈ ক'লে AIUDFে প্ৰাৰ্থিত্ব নিদিলে লাভ হ'ব কংগ্ৰেছৰে। আমাৰ ফাইট হ'ব বিজেপিৰ লগত। আমাৰ AIUDFৰ কেইটা চিট আছে, আমি এটা দুটা পাব পাৰে, কৈ ল'ব জেগাই জেগাই হ'ব। এতিয়া কি কয় ধুবুৰীত কাৰ লগত ফাইট হ'ব? 14টা চিটত আমাৰ 3টা 4টাতে হয়। আমাৰ ফাইট ক'ত হৈছে? যোৱাবাৰ 3টাত ফাইট আছে, 3টা। আমি ইলেকশ্যনে ক'ব লাভ হ'ব নহয়। মই লাভ নহ'ব বুলিও কোৱা নাই, হ'ব বুলিও কোৱা নাই। সেই মানুহখিনি আমাক এতিয়া ভোটলৈ দিব নিদিয়ে। যদি দিয়ে আমাৰ লাভ হ'ব, আৰু কিছুতো দিবই আমাক। কিন্তু আজমলৰ এনে মন্তব্যৰ পৰিৱৰ্তে দুয়োটা দলৰে মিতিৰালি সূক্ষ্মভাৱে বিজেপিয়ে নিৰীক্ষণ কৰি আছে বুলি মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। UDF আৰু কংগ্ৰেছৰ গতিবিধি আমি অতি সূক্ষ্মভাৱে লক্ষ্য কৰি আছোঁ আৰু মনোনয়ন পত্ৰ সমাপ্তিৰ পিছতে আমি আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম। তেওঁলোকৰ গতিবিধি আমি অতি সূক্ষ্মভাৱে লক্ষ্য কৰি আছোঁ। কংগ্ৰেছ AIUDF এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, আৰু সেয়া এতিয়া ফাদিল হ'ল। যে এটা মুদ্ৰাৰে ইপিঠি ইপিঠি কংগ্ৰেছ আৰু UDF দল, সেইটো আজি জল পটকৈ প্ৰমাণ হ'লগৈ। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে UDF দলে যে আজি 3টাকৈ যে প্ৰাৰ্থী দিয়ে, তেতিয়াহ'লে আগৰ নিৰ্বাচনসমূহত কিয় তেওঁলোকে সকলোতে কৈছিলে য'ত য'ত ধৰ্মীয় সংখ্যালঘু মূলৰ মানুহ আছে তাত আমি প্ৰাৰ্থী দিম বুলি কৈছিলে। গতিকে এই কথাষাৰে প্ৰমাণ কৰিছে যে UDF আৰু কংগ্ৰেছৰ স্পষ্ট ৰূপত, আগতে গোপন ৰূপত মিত্ৰতা হৈছিলে, এতিয়া স্পষ্ট ৰূপত মিত্ৰতা হৈছে। লুকাই চুৰকৈ কৰা মিত্ৰতা এতিয়া খোল্লাম খোল্লা।